ভাল লাগিছে বহুত ভাল লাগিছে কাৰণ প্ৰথমবাৰৰ কাৰণে মই ইলেকশ্যন খেলিছিলোঁ যিহেতু প্ৰথমৰ কাৰণে মই জিতি গ'লোঁ সেইকাৰণে বহুত ভাল লাগিছে আৰু তাৰমানে ভোটাৰ ৰাইজক আৰু আমাৰ দলৰ তিনিটা দল UPPL BJP আৰু GSPৰ কৰ্মকৰ্তাসকল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ BTC প্ৰধান সন্মানীয় প্ৰমোদ বড়ো আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল আৰু আমাৰ ৰাইজ সমষ্টিবাসী ৰাইজক মই ধন্যবাদ যাচিছোঁ। ইয়াৰ পৰৱৰ্তী আপোনাৰ কাৰ্যসূচী কি হ'ব কৰ্মপন্থা কেনেকুৱা ধৰণৰ হ'ব? কৰ্মপন্থাটো যিহেতু MCLA হ'ল আৰু কেনেকৈ চৰকাৰৰ পৰা আমাৰ দলে কেনেকৈ নিদি আৰু ভোটাৰসকলে ৰাইজে কেনেকৈ বিচাৰে তেনেকুৱাই মই কাম কৰি যাম। হাগ্ৰামাৰ এইটো সমষ্টিত জিকি চৰকাৰ গঠন কৰিম বুলি আস্ফালন কৰিছিল, কি ক'ব? সেই সমষ্টি এই মাত্ৰ কোৱা নাই, তেখেতেতো আৰু BTR চৰকাৰো গঠন কৰিব বুলি কৈ আছিল। এইটো ৰিজাল্টটো 1.5 বছৰ আপোনালোকে পাই আছে আৰু ইয়াৰ ৰিজাল্টটো আপোনালোকে পালাক, এতিয়া আৰু মোৰ ফালৰ পৰা ক'ব লগা নাই আৰু উত্তৰটো আপোনালোকৰ হাততে আছে। হাগ্ৰামা সদায় মিছা কথাই কৈ থাকে নেকি? সেইটো আপোনালোকে নিজে বিবেচনা কৰিব, মিছা কথা কৈছে নে কোৱা নাই। ক্ৰেডিটটো দলৰ কৰ্মকৰ্তাসকল আছে, আমাৰ ভোটাৰসকল, আমাৰ ৰাইজ সমষ্টিবাসী ৰাইজ আছে, BTCৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, BJP ৰাজ্যিক দলৰ সন্মানীয় প্ৰেচিডেণ্ট ভৱেশ কলিতা আছে, GSPৰ সন্মানীয় সভাপতি সম্পাদক আৰু EM সকল আছে, মানে চবকে ক্ৰেডিটটো দিব লাগিব আৰু নহ'লে দিশ চাই আপোনাক ভোট দিলে ৰাইজে। সেইটো যিহেতু আমাৰ চৰকাৰ আছে যিহেতু আৰু উন্নয়নমূলক যিহেতু কামটো আমাৰ চৰকাৰে কৰি আছে আৰু নিশ্চয় মোৰ ওপৰতো নিশ্চয় বিশ্বাস কৰিব পাৰে যে এইটো নিউ ফেচ হিচাপে, সেইকাৰণে দিছে বুলি মই নিজে ভাবোঁ। কিন্তু তেওঁলোকৰ ভোটাৰসকলৰ এইটো মন মই বিশেষ যিহেতু গম নাপাওঁ, কিন্তু সেইকাৰণে মোক মানে ভোটটো দিছে বুলি মই গম পাওঁ। সকলোৱে কয় যে লংকালৈ গ'লে চবেই ৰাৱণ নাই, আপোনাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? লংকাটো ৰামো গৈছিল, লক্ষ্মণো গৈছিল, হনুমানো গৈছিল। আপোনালোকে বিবেচনা কৰক আৰু চাই থাকক। কিবা কিবা আশা পালি ভাল হয়, সমষ্টিখন আগুৱাই নিয়াৰ কাৰণে যথেষ্ট ভাল হয় আৰু যিখিনি ডেভেলপমেণ্টৰ কাম সেই ডেভেলপমেণ্ট কামবোৰ ভালদৰে কৰি যাব পাৰিম বুলি মই আশা কৰোঁ আৰু যিহেতু দলৰে কথা, দলৰ যিখিনি নিৰ্দেশ সেইটো মই মানি চলিম।